Hello guys, welcome back to my another mini vlog. Bihu Bozar মই কৰিবলৈ গলো দুমাহীৰ দিনা অৰ্থাৎ গৰু বিহুৰ দিনা বজাৰ কৰা মোৰ আজি পাৰ্টনাৰ হৈছে সৰু পেহী আৰু দাদা প্ৰায় 2টামান বজাত আমি ওলালো ঢেকিয়াজুলি যাবলৈ প্ৰথম আমি টমটমত উঠি লৈ চিয়াজুলিলে বুলি ওলালো আসলতে আমাৰ ঘৰৰ পৰা ঢেকিয়াজুলি টাউন পাওঁতে দুখন গাড়ী চেঞ্জ কৰিব লাগে চিয়াজুলি চেণ্টাৰলৈ আমি টমটমতে আহিলো এতিয়া ঢেকিয়াজুলিলৈকে আহিছো অটোত টাউন পায় কি আমি প্ৰথমতে গলো আসাম ইলেক্ট্ৰনিক্সলৈ নতুন বছৰ যিহেতু ভাবিলো ঘৰৰ কাৰণে ফ্ৰিজ এটাকে লওঁ ফাৰ্ষ্টতে মই আৰু পিহি অহা কথা আছিল কিন্তু আমি দুজনীয়ে ইমান নাজানিম বুলি ভাবি দাদা আহিলে লগতে ফাইনেলি আমি এইটো ফ্ৰিজ চিলেক্ট কৰিলো আনফালে আমি মালটানা গাড়ী এখনো লৈ আহিছিলো ফ্ৰিজটো লৈ যাবলৈ এতিয়া ড্ৰাইভাৰজনে ফ্ৰিজটো লৈ যাব ঘৰলৈ আৰু আমি বাকী বজাৰখিনি কৰোঁগৈ ভাবিছিলো মই ঢেকিয়াজুলিৰ পৰা শাৰী এখন ল'ম কিন্তু মন পচন্দৰ শাৰীহে বিচাৰি নাপালো আমি তিনিজনে এনেকৈ বজাৰ কৰিবলৈ অহা বহুত দিনেই হ'ল ঢেকিয়াজুলিত আকৌ প্ৰত্যেক বছৰে বহুত ডাঙৰকৈ বিহু পাতে এই ৰাস্তাটোৰে গ'লে আপোনালোকে পাই যাব বিহুস্থলীখন দাদাই যে নিউ মোবাইল লৈছে কিন্তু সি টেম্পাৰখন লগোৱা নাই বোলে সেইবাবে টেম্পাৰখন লগাবলৈ আমি আহিলো মোবাইল দোকানলৈ বাৰু এইটো কামো এতিয়া হৈ গ'ল এতিয়া আমি বাছ পৰ্দা কিনিবলৈহে বাকী আছে পৰ্দাখন কিনাৰ আগতে ভাবিলো পেট পূজা কৰি লওঁ তাৰ বাবে আহিলো আমি মোৰ ফেভৰেট ঢেকিয়াজুলি ফাষ্টফুড দোকানখনলৈ এই দোকানৰ চাওমিন খাই মই খুবেই ভাল পাওঁ এয়া সন্ধিয়াই হ'বলৈ ধৰিছে ঢেকিয়াজুলিত বেছি আন্ধাৰ হোৱাৰ আগতে ভাবিলো আমি পৰ্দা কেইখন কিনি লওঁগে পৰ্দা কেইখন কিনি লৈ ঘৰ যাওঁ বুলি ওলাইছিলোহে কিন্তু ৰাস্তাতে মই দেখিলো এই চানা দোকানটো ইয়াৰ পৰা মই 2টা চানা টোপোলা লৈ ললো ঘৰত খাবলৈ এতিয়া আমি অটোত উঠি ঘৰ যাওঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই